নমস্কাৰ মই ৰাশি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা এগলেছ কেকৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে বলকচোন দেৰি নকৰি আজি এই ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। এগলেছ কেক বনাবৰ বাবে মই ইয়াত লৈছোঁ 1 কাপ ৰিফাইন অইল আৰু লৈছোঁ 1 কাপ চেনি গুড়া আৰু লৈছোঁ 2 কাপ ময়দা আৰু লৈছোঁ একেটা চাহ খোৱা কাপৰ মাপত 1.5 কাপ কুহুমীয়া গাখীৰ। গাখীৰখিনিত মই 1 টিস্পুন নেমু ৰস দি লৈছোঁ আৰু ভালকৈ মিক্স কৰি লৈছোঁ। তাৰ পাছত মই এইদৰে মিক্স কৰি বাটাৰ মিল্কখিনি ৰেডি কৰি ল'লোঁ আৰু লৈছোঁ কেইটামান কাজু মই মিহি মিহিকৈ কাটি লৈছোঁ, কেইটামান খিচমিচ লৈছোঁ আৰু লৈছোঁ সৰু চামুচেৰে আধা চামুচ ইলাইচি পাউডাৰ আৰু লৈছোঁ ডাঙৰ চামুচেৰে আধা চামুচ বেকিং পাউডাৰ। কেকৰ বেটাৰটো ৰেডি কৰাৰ আগত মই প্ৰথমতে এতিয়া কেকৰ টিনটো ৰেডি কৰি ল'ম। মই কেকৰ টিনটোৰ জোখত এখন বগা কাগজ কাটি লৈছোঁ আৰু তাতে দিছোঁ অলপমান তেল। এতিয়া মই গোটেই বাতিটোত আৰু কাগজখনতে ভালকৈ তেলখিনি সানি ল'ম যাতে আমাৰ কেকটো পাছত লাগি নধৰে। ভালকৈ চাৰিওফালে সানি ল'ব। এতিয়া আমাৰ কেকৰ টিনটো ৰেডি হৈ গৈছে। মই এতিয়া কেকৰ বেটাৰখিনি বনাই ল'ম। তাৰ বাবে মই এটা বাউল লৈছোঁ, তাতে দিছোঁ ৰিফাইন অইল আৰু দিছোঁ চেনি গুড়া আৰু মই ইয়াতে দিছোঁ বাটাৰ মিল্ক। মই বাটাৰ মিল্ক 1 কাপ ব্যৱহাৰ কৰিলোঁ, গোটেইখিনি মোৰ ব্যৱহাৰ নহ'ল। এতিয়া মই এইখিনি ভালকৈ মিলাই ল'ম। আমাৰ মিক্সচাৰখিনি ভালকৈ মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি দি ল'ম। এতিয়া মই ইয়াতে দিছোঁ ময়দাখিনি আৰু দিছোঁ বেকিং পাউডাৰ ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি দিয়াৰ পাছত কেকৰ বেটাৰখিনি লাহে লাহে এই ধৰণে একেটা ডাইৰেকশ্যনত মিক্স কৰি ল'ব। জোৰকৈ মিক্স কৰিলে আমাৰ কেকটো ভালকৈ নুফুলিব পাছত। এই ধৰণে লাহে লাহে মিক্স কৰি এটা ফাইন বেটাৰ ৰেডি কৰি ল'ব। আৰু এতিয়া মই ইয়াতে দিছোঁ ইলাইচি পাউডাৰ। ভালকৈ আকৌ এবাৰ লাহেকৈ মিক্স কৰি ল'ম আৰু এতিয়া মই বেটাৰখিনি টিনটোত দি ল'ম। ওপৰৰ পৰা এই ধৰণে এডাল ৰিবনডালৰ নিচিনাকৈ পৰিলে গম পাব আমাৰ কেকৰ বেটাৰখিনি পাৰফেক্ট হৈছে। এতিয়া বাতিটো এই ধৰণে টেপটেপাই দিব যাতে এয়াৰ বাবলছখিনি ওলাই আহে। আৰু এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছখিনিও দি লৈছোঁ। এয়া আমাৰ কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল বেক কৰিবৰ বাবে। মই এখন কেৰাহী গেছত 10 মিনিটৰ বাবে হাই ফ্লেমত প্ৰিহিট কৰি ল'লোঁ। তেতিয়া আমাৰ কেৰাহীখন অভেনৰ দৰেই কাম কৰে। আমাৰ 10 মিনিট হৈ গৈছে। এতিয়া মই সাৱধানে বাতিটো ভৰাই দিম। খুব সাৱধানে বাতিটো ষ্টেণ্ডডালৰ ওপৰত দি ল'ব। এতিয়া মই ঢাকনখন লগাই দিম আৰু ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে সৰু কাগজৰ টুকুৰা এটা এইদৰে গ্লাছৰ লিডখনত ভৰাই ল'ব। তেতিয়া আমাৰ কেকৰ বেটাৰখিনি ইভেনলি বেক হ'ব আৰু কেকটো খাবলৈও তেতিয়া ভাল হ'ব, ভালকৈ সিজিব। মই এতিয়া গেছৰ ফ্লেমটো ল' কৰি ল'লোঁ আৰু মই এতিয়া কেকটো 1 ঘণ্টাৰ বাবে ল' ফ্লেমত বেক হ'বলৈ দিম। আমাৰ 1 ঘণ্টা হৈ গৈছে। এতিয়া মই কেকটো চেক কৰি ল'ম। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ কেকৰ কোনো ধৰণৰ কেঁচা বেটাৰ লাগি অহা নাই, তাৰমানে আমাৰ কেকটো ভালকৈ বেক হৈ গৈছে। মই এতিয়া কেৰাহীৰ পৰা কেকটো উলিয়াই ল'ম আৰু সম্পূৰ্ণভাৱে ঠাণ্ডা হ'বলৈ দিম। আমাৰ কেকটো সম্পূৰ্ণভাৱে ঠাণ্ডা হৈ গৈছে। এতিয়া মই এখন নাইফৰ সহায়ত এইদৰে কেকটোৰ ছাইডত মই এৰাই ল'ম, তেতিয়া আমাৰ কেকটো ইজিলি এৰি আহিব। এতিয়া মই এখন প্লেট লৈ লৈছোঁ আৰু কেকৰ বাতিটোৰ ওপৰত দি লৈছোঁ। এতিয়া এই ধৰণে ওলোটাই ল'ব। এয়া চাওক আমাৰ কেকটো কিমান ভালকৈ ওলাই আহিছে বাতিটোৰ পৰা। এতিয়া মই কাগজখনো আঁতৰাই ল'ম। মই কাগজখন এৰাই ল'লোঁ আৰু মই এতিয়া আপোনালোকক কেকৰ পিচ এটা কাটি দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছেই কেকটো কিমান ছফ্ট হৈছে। আজি এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ মোক কমেণ্টছত লিখি জনাব আৰু নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আৰু যাতে মই ভাল ভাল ভিডিঅ'জ আপোনালোকৰ বাবে আনি থাকিব পাৰোঁ। আজিলৈ আহিছোঁ তেনেহ'লে আকৌ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।